মই এই কথাটোকে ক'ম যে ধৰি লওক আমি এতিয়া যোৱাকালি গহপুৰ সমষ্টিৰ পৰা আৰু বিশ্বনাথৰ পৰা লগতে আমাৰ যোৱা নিশা হৈ যোৱা আমাৰ ভালুকপুং যিটো ৰাইজৰ সমাগম সেইটোত আমি গম পোৱা গৈছে যে আমাক যিকোনো আমাৰ অপচেষ্টাৰ দ্বাৰাও আমাক এইবাৰ BPF চৰকাৰক ৰখাব নোৱাৰে কোনো ধৰণে। এইটো আমি নিশ্চিন্ত হৈছোঁ আৰু জনসমবেত বুলি ক'ব নোৱাৰোঁ, আমি এক প্ৰকাৰত ক'ব গ'লে আমি জনসমুদ্ৰ বুলি ক'ব লাগিব। আমি এতিয়া যিসকলে এতিয়া বিষয়ববীয়া ক'ব লাগিলে যিসকল মঞ্চত আছে সেইখিনি আমি ডিষ্ট্ৰিক্টৰ চেণ্ট্ৰেলৰ মিলাই আমি 65 জন আছোঁ। প্ৰথম অৱস্থাত আমি মহিলা হিচাপে মই মহিলাৰ কথাটোকে ক'ব লাগিব, কাৰণ আমাৰ 40 কোটি টকা ধাৰ্য কৰা হৈছে নিবনুৱা মহিলাৰ কাৰণে। ধৰি লওক আমাৰ বিউটি পাৰ্লাৰৰ পৰা, টেইলৰ্ছৰ পৰা, নিটিং কাটিঙৰ পৰা সেইসমূহক ধৰি বছৰি প্ৰত্যেকটো ব্লকত প্ৰত্যেকটো সমষ্টিত আমাৰ 1 কোটিকৈ টকা ধাৰ্য কৰা হৈছে। গতিকে সেইসকল আমাৰ মহিলা বা আই মাতৃসকলে তেওঁলোকৰ মাজতে আমি গোটেইখিনি বস্তু ডিষ্ট্ৰিবিউশ্যন কৰি দিয়া হ'ব। আমি 100%। তেওঁলোকৰ শান্তি, এক নম্বৰতে কওঁ শান্তি বুলি, অশান্তি জৰ্জৰিত হৈছে আমাৰ BTCত এক প্ৰকাৰত ক'ব গ'লে। কাৰণ কিয় বুলি ক'লে ধৰি লওক আমি যিখিনি বস্তু নেকি আমি আগুৱাই গৈছিলোঁ তেওঁলোকে কি কৰিলে আমাক 5 বছৰ আকৌ পিছুৱাইছে। ঠিক উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে কয় 17 বছৰত কি কৰিছিলে, তেওঁ কি কৰিলে, তেওঁ সেই 5টা বছৰত কি কৰি দেখুৱালে আমাক ষ্টেপ বেগাৰৰ বাহিৰে আমাক বেলেগ একো দিব পৰা নাই। সেয়াও আৰু কাৰিগাঁৱৰ পৰা কোকৰাঝাৰলৈকে আকৌ ইফালে আমাৰ তামোলপুৰৰ যিখিনি নেকি সমষ্টি তেওঁৰ পৰিৱৰ্তনৰ নামত তেওঁ ষ্টেপ বেগাৰখিনি দিলে আৰু পৰিৱৰ্তনৰ নামত খালী বৰ্তন দিলে আমাক ৰাইজক, দুখীয়া ৰাইজক। আৰু 17 বছৰ যে কৰা নাই বুলি কৈছে, 17 বছৰত আমাৰ আনকি ক'বলৈ গ'লে মহিলাক স্বাৱলম্বী হোৱাৰ কাৰণে তেওঁ আগতে দিছিলে যে 5,000 টকাৰ পৰা নিবনুৱাসকলক যিখিনি নেকি আমাৰ আত্মসহায়ক গোট তেওঁলোকক 5,000 টকাৰ পৰা 25,000 টকালৈকে অনুদান দিছিলে, একদম এককালীন সেইটো। আৰু তাৰ বিনিময়ও যিসকলে নেকি আমাৰ বিধৱাসকলৰ বিধৱা পেঞ্চন আছিলে, বৃদ্ধ পেঞ্চন আছিলে আৰু স্কলাৰশ্বিপৰ যিবিলাক হেৰি আছিলে তেওঁ সেইবোৰ সম্পূৰ্ণ উঠাই তেওঁ কি কৰিলে পৰিৱৰ্তনৰ ধোৱাৰ নামত তেওঁলোকে কৰিলে কি BJP চৰকাৰৰ লগত লগ লাগি তেওঁলোকে এটাই কাম কৰি থৈ দিলে কি অৰুণোদয়। কিন্তু অৰুণোদয়টো যিসকল ব্যক্তিয়ে ক্ৰাইটেৰিয়াত পৰে সেইসকল ব্যক্তিয়েহে পাব, সকলো ব্যক্তিয়েতো নাপায়। কিন্তু বিধৱা বুলি ক'লে সম্পূৰ্ণ বিধৱাখিনিয়ে পাইছিলে আৰু যিখিনি নেকি বৃদ্ধ বুলি ক'লে বৃদ্ধসকলে পাইছিলে সেইবোৰ কিন্তু তেওঁলোকে বঞ্চিত কৰি পেলালে। বীণা বাইদেৱে কোৱা কথাটো তেওঁৰ কথাটো মই কওঁ, একচুৱেলি তেওঁ এটা পদবীত আছিলে কাৰণে মহিলা আই মাতৃসকলক বা মহিলা বাই ভনীসকলক তেওঁ ভাবিছিলে একদম অন্তৰেদি জয় কৰি অন্তৰ মুহিব পাৰিব বুলি। তেওঁ কিন্তু নোৱাৰিলে মানে আমাৰ এই যিটো নেকি আহি থকা আমাৰ BTC ইলেকশ্যনতে সেইটোতে তাৰমানে জলপটকৈ আমাৰ সাক্ষী হৈ উঠিব যে তেওঁ ৰাইজক মুহিব পাৰিলে নে নোৱাৰিলে। কাৰণ তেওঁ এটা প্ৰলোভন হয়। এতিয়া ধৰি লওক ইলেকশ্যনৰ সময়ত যিবিলাক ভাষণ কয় ঠিক তেনেকুৱাহে কৈছিলে তেওঁ। সেইবিলাক ৰাইজৰ কোনো মন মুহিব পৰা, ৰাইজৰ মন জয় কৰিব পৰা কোনো ধৰণৰ ভাষণো নহয় আৰু সেইবোৰৰ পৰা ৰাইজে কোনো এটা স্বাৱলম্বীও হ'ব নোৱাৰে। তেওঁৰ প্ৰত্যেকটো কথাই মিছলীয়া। কাৰণ তেওঁলোকে কৈছিলে কি মহিলাসকলৰ কাৰণে মানে এনেকুৱা আঁচনি দিম, শেষত কি কৰিলে হাঁহ পাৰ কুকুৰা গৰু গাহৰি পুহিব দিলে। কাৰণ সেই হাঁহ পাৰ গৰু গাহৰি পোহা আমাৰ পূৰ্বৰ আমাৰ আইতাহঁতৰ ককাদিনহঁতৰ পৰাই চলি অহা এটা পূৰ্বপুৰুষৰ পৰা কাম, সেইবিলাক আমাৰ ঘৰুৱা কাম, এইটোতো জবত নপৰে, এইটোতো মহিলাসকলৰতো জব নহয়। গতিকে আমি কেনেকুৱা পৰিৱৰ্তন বুলি ক'ম? তেতিয়াহ'লে এইখিনি কথা বীণা বাইদেৱে আজি মই মিডিয়াৰ যোগেদি কৈছোঁ, তেওঁৱে সেইটোৰ উত্তৰ দিলেও মই নথৈ আনন্দিত হ'ম।